हेलो या बॉयलार আজি 40 দিনত ভৰি দিছে এয়া ৰাতি 9:30 বাজিছে লাইট দি থোৱা আছে ফিডাৰত দানা দি থোৱা আছে ডিংকাৰত মেডিচিন দিয়া আছে মেডিচিনৰ পানী গটিকে পানী বন্ধ কৰি থোৱা আছে যাতে ডিংকাৰলে যাব নোৱাৰে মেডিচিন দিয়া আছে মেডিচিন খাই আছে এতিয়া হেতি পানীটো এহেতে মেডিচিনৰ পানীটো খতম কৰাৰ লগে লগে পানীটো এৰি দিয়া হ'ব এয়া ৰাতি হলে ফিডাৰবোৰ মই তললৈ নমাই দিওঁ যেহেতু হেতে শুই যায় ফিডাৰবোৰ তলত পৰি থাকিলে এহেতি দানাবোৰ ধুনীয়াকৈ খাই ওপৰত উঠি থাকিলে হেতি উঠিবলৈ টান পায় দিনত হলে উঠাই দিওঁ ৰাতি হলে তললৈ নমাই দিওঁ এয়া মাজতে যেটো পাৰ্টিশন কৰা হৈছিল এটা সাইডে মতা বয়লাৰ খিনি আছিল এটা সাইডে মাইকি বয়লাৰ খিনি আছিল এতিয়া পাৰ্টিশনটো যেহেতু সুপাৰভাইজাৰ আতৰাই দিব দিলে গটিকে পাৰ্টিশনটো আতৰাই দিয়া হ'ল আৰু গুটেখিনি মিক্স কৰি দিয়া হ'ল এয়া দেখিছেনে লাইন কে থৈ দিয়া আছে আৰু ইহেতি ডিংকাৰত পানী বহুত পেলায় এসা খইটো মুৰলৈকে আছে পাৰ্টিশন নাই এতিয়া মানুহ নাথাকিলে হেতি শুই যায় মানুহ থাকিলে কথা পাতি থাকিলে এহেতি আকৌ থিয় হৈ খাবলৈ লয় মানে এনেকা ভাবে এহেতি মানুহ থাকিলে যে আমি এটা খাব লাগিব শুবলৈ হোৱা নাই খোৱাটোই কাম এনেকা বুলি ভাবে মানে মানুহ দেখিলে এহেতি খাবলৈ লয় পানী পিয়ে আৰু দানা খায় কিন্তু মানুহ গুচি যোৱাৰ পিছত ৰাতি হলে এহেতি আৰাম কৰি শুই যায় মানে আৰাম কৰিবলৈ লয় গতিকে সেইকাৰণে যিমান পাৰি ফাৰ্মত মাজে মাজে আহি থাকিব লাগে ফাৰ্মত থাকিব পাৰিলেতো ভালেই আৰু নোৱাৰিলে মাজে মাজে মানে আহি হেতক অলপ মাত চাত দি পেলাই আহা যোৱা কৰি থাকিলে মাজেদি বা সাইডেদি হেতি আকৌ খাবলৈ লয় দিনত যেহেতু গৰম বেছি হেতি ইমান খাব নোৱাৰে ৰাতি হেতক ভালকে দানা পানী ভালদৰে দিব লাগে মেডিচিন যাতে হেতি ৰাতি খায় আৰু ৰাতি হেতক দিনত যেহেতু হেতি নেখায় গটিকে বহি থাকে দিনটো ৰেষ্ট লোৱাৰ দৰে হয় গতিকে দিনত ৰাতি যিমান পাৰি ইহঁতক মানে জগাই পেলাই খোৱাব চেষ্টা কৰিব লাগে কমসে কম 12টা বজালৈকে 12 বজালৈকে হেতক খোৱাব লাগে গৰম দিনকেইটা দিনত নোৱাৰি হেতি গৰমত মানে পুৰা হাফু কৰি থাকে ইমান দানা নেখায় যিমান খাব লাগে নোৱাৰি খাব এ চাকচোন দেখি কিমান সুন্দৰ লাগিছে দেখিছেনে আৰু সগে কেইটামান দিনহে থাকিব এই ফুলে আছে মাইকীখিনি ঘৰ হেতৰ শব্দ এটা হৈ আছে এইটো ইমান এটা ভাল হোৱা নাই ঘৰ শব্দটো তথাপিও আগতকৈ বহুতখিনি ভাল হৈছে দানাটো যিমান খাব লাগে তাতকৈ অকমান কম খাইছে বুলি কৈ আছে গৰমত এৰি খাব পৰা নাই যেহেতু মোৰ ফেনৰ ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই আৰু এহেতি যিমান খাবলৈ লয় সিমান এহেতৰ লেংবাৰ ওলায় বহুতখিনি লেংবাৰ ওলায় এহেতি ওজনটো ভৰিয়ে ল'ব নোৱাৰা হৈ যায় সব বাগৰি যায় এয়া উঠি আহিছে হেতি মোক যেহেতু দেখিছে মই আহোঁতে সব শুই আছিলে এয়া মোক অহা দেখি এয়া এটা উঠিছে ফিডাৰৰ পানী পেলাই অলপ এহেতি পানী পেলোৱা জেগাটুকুৰাত গছকি থাকে তাতে লেও লাগি শুই দিয়ে দিনত যেহেতু গৰম এহেতৰ বহুত লাগে গতিকে অকণমান লেতেৰা নিচিনা হৈছে ইয়াত দেখিছেনে
পাখিবোৰ লেতেৰা নিচিনা কালাৰটো অকণ ডিছকালাৰ নিচিনা হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকতো মোৰ ভিডিঅ'বোৰ দিয়া হয়, তাতো ফ'ল' কৰিব মোৰ ফেচবুক পেজটো। তো আজিলৈ আহোঁ, ধন্যবাদ।